নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল আপোনালোকক মই এখন সিলেকশন লিষ্ট দেখুৱাবলৈ যাম। এই সিলেকশন লিষ্টখন আপোনালোকৰ কাৰণে বহুত এটা গুৰুত্বপূৰ্ণ সিলেকশন লিষ্ট যিসকল ক্যান্ডিডেটছে আপোনালোকে ফৰেষ্টাৰ 1 ফৰেষ্ট গাৰ্ড এপিএফ কনস্টেবল ড্ৰাইভাৰ কনস্টেবল আৰু ড্ৰাইভাৰৰ পোষ্টৰ কাৰণে আপোনালোকে এপ্লিকেশন কৰিছিল আৰু যিসকলে আপোনালোকে ফিজিক্যাল টেষ্ট কমপ্লিট কৰিছে আৰু এই পোষ্টত আপুনি চাকৰিটো বিচাৰি আছে। তো এতিয়া আপোনালোকৰ হয়তো ফিজিক্যাল টেষ্টটো কমপ্লিটলি হেকে হৈ গৈছে। তো আপোনালোকক এতিয়া মনত এটা হয়তো প্ৰশ্ন আপোনালোকৰ আহি আছে যে কিমান কাট অফ মাৰ্ক যাব পাৰে যেটো আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ পোষ্ট বিলাক যে ওলাইছে সেই পোষ্টত। তো আপোনালোকৰ কাট অফ মাৰ্ক দেখাৰ প্ৰয়োজন নাই, আপোনালোকে এই ভিডিওটো চাওক, আপোনালোকৰ কমপ্লিট কনফিউজটো আপোনালোকৰ দূৰ হৈ যাব। আপোনালোকে নিজেই গম পাই যাব যে কিমান পাৰ্সেন্টেজ পোৱা সকলে আসলতে ইয়াতে সিলেকশন লিষ্টত নামটো আপোনালোকৰ 100% চান্সটো আছে। তো আপোনালোকে ভিডিওটো স্কিপ নকৰি চাই থাকক। মই আগলৈ আপোনালোকক ক্যাটেগৰী ওয়াইজ সিলেকশন লিষ্ট দেখুৱাই যাম মেল আৰু ফিমেলছ ক্যান্ডিডেটৰ সকলৰ কাৰণে। সো আপোনালোকে আসাম ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা ফাইনাল মেৰিট লিষ্ট এখন ইয়াতে জাৰি কৰা হৈছে 2017 বৰ্ষৰ কাৰণে। তো ইয়াতে আপোনালোকে আনৰিজাৰ্ভৰ পৰা আৰম্ভ কৰি যিবিলাক আপোনাৰ এসসি এসটি এমওবিসি এসটি এসটি পি যিবিলাক কাষ্ট আছে সেই কাষ্টৰ সম্পূৰ্ণ ক্যান্ডিডেটস নাম সহকাৰে আপোনালোকে টোটাল মাৰ্কটো ইয়াতে দেখা পাব। এই মাৰ্কটো আপোনালোকে ভালদৰে লক্ষ্য কৰিব, যিটো মাৰ্ক আপোনালোকে দেখা পাই আছে ইয়াতে গ্ৰেণ্ড টোটাল মাৰ্ক যিটো দেখা পাই আছে এইটো আপোনালোকৰ ফাইনাল মেৰিট লিষ্টত আছিল যিসকল ক্যান্ডিডেটে মানে সিলেকশন হৈছিল। তো আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে মই প্ৰথমতে ইয়াতে দেখুৱাই আছো, ইয়াতে সিলেকশন হোৱা ক্যান্ডিডেটস সকলৰ নাম ইয়াতে উল্লেখ আছে, জেন্ডাৰ উল্লেখ আছে, ৰোল নম্বৰ সহকাৰে ইয়াতে মেৰিট লিষ্টৰ ক্যাটেগৰীও উল্লেখ আছে। তো আপোনালোকৰ সক ইয়াতে আনৰিজাৰ্ভৰ 68.04%ৰ পৰা হাই পাৰ্সেন্ট আছিল, তাৰ মানে 80% পোৱা সকলে ইয়াতে সিলেকশন লিষ্টত নাম আছিল। আৰু বাকি আপোনালোকে ইয়াতে নাম সহকাৰে চাব পাৰিব লয়েষ্ট যেটো পাৰ্সেন্ট আনৰিজাৰ্ভৰ মেলৰ কাৰণে ইয়াতে 59.49% পোৱা ক্যান্ডিডেটছে ইয়াতে সিলেকশন লিষ্টত নাম আছিল। তো আপোনালোকৰ ফিমেলছ যিবিলাক ক্যান্ডিডেট আছে সেইসকলে অলপ সময় আপোনালোকে ওয়েট কৰক, মই আপোনালোকক দেখুৱাই দিম। তো ইয়াতে সক আনৰিজাৰ্ভৰ ফিমেল যিবিলাক ক্যান্ডিডেটস আছে সেইসকলৰ কাৰণে ইয়াতে মাৰ্কটো 60.43 পৰা মানে ষ্টাৰ্টিং হৈছিল আৰু লয়েষ্টত আপোনাৰ 56.77 লৈকে গৈছিল। ওবিসি এমওবিসি যিটো কাষ্ট আছে সেই কাষ্টৰ ইয়াতে সক আপোনালোকৰ লয়েষ্ট যেটো পাৰ্সেন্টেজ পোৱা মানে ক্যান্ডিডেটস আছিল 57.08% ইয়াতে ফাইনাল মেৰিট লিষ্টখনত কিন্তু নামটো আছিল ফৰেষ্ট ডিপাৰ্টমেন্টৰ কাৰণে। তো ইয়াতে সক আপোনালোকে ওবিসি এমওবিসিৰ যেটো ফিমেল ক্যান্ডিডেটস ইয়াতে ফিমেলৰ কাৰণে 53.69 আপোনাৰ পাৰ্সেন্টেজ পোৱা ক্যান্ডিডেট আছিল যিসকল সেইসকলে ইয়াতে নামটো আপোনালোকৰ ইয়াতে আপোনালোকে হয়তো দেখা পাই আছে। তো ইয়াতে এসসি কাষ্টৰ কাৰণে মেল যেটো আছে মেলৰ কাৰণে 57 ৰ পৰা আপোনাৰ 56.32% পোৱা যিসকল ক্যান্ডিডেটস আছিল সেইসকলে ইয়াতে চান্স পাইছিল। তো এসসি কাষ্টৰ ফিমেলৰ কথা যদি আমি কওঁ ইয়াতে সক আপোনালোকে দেখা পাই আছে 59.04% পোৱা যেটো এসটিপিৰ আপোনাৰ ক্যান্ডিডেটস আছে সেইসকলে ইয়াতে চান্স পাইছিল। তাৰপিছত ফিমেল ক্যান্ডিডেট এসটিপি যেটো আছে আপোনাৰ ইয়াতে সক 56.76 লয়েষ্ট পাৰ্সেন্টেজত ইয়াতে মানে সিলেকশন লিষ্টত নাম আছে। তো আপোনালোকে এইখন লিষ্ট আপোনালোকে চাব পাৰিব, এখন 2018 বৰ্ষ ফৰেষ্ট ডিপাৰ্টমেন্টৰ ফালৰ পৰা জাৰি কৰা ফাইনাল মেৰিট লিষ্ট আছিল। এই লিষ্টৰ পৰা আপোনালোকে সম্পূৰ্ণৰূপে অনুমান কৰিব পাৰিব বা আপোনালোকে চাৱাই ল'ব পাৰিব যে কিমান পাৰ্সেন্টেজ পোৱা সকলে ফৰেষ্ট ডিপাৰ্টমেন্টৰ কাৰণে সিলেকশন হৈছিল। তো আপোনালোকে কাৰোবাক খোদাৰ প্ৰয়োজন নাই, আপোনালোকে নিজেই এই লিষ্টখন চাই কিনি আপোনালোকে নিজেই অনুমানটো কৰি ল'ব পাৰিব। তো বন্ধু আৰু বান্ধৱীসকল আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব যে আপুনি ফিজিক্যাল টেষ্টত কিমান নম্বৰ পাইছে আৰু কোনটো ডিস্ট্ৰিক্টৰ পৰা আপুনি হয়। তো ল'ৰা আৰু ছোৱালী সকলোৱে জনাব আপোনালোকে। তো আপোনালোকৰ নামটো মই মোৰ নেক্সট ভিডিঅ'ত দেখুৱাই দিম, যে প্ৰথম 10টা কমেন্ট মই দেখাম যে হাই পাৰ্সেন্টেজ পোৱা যিসকল ক্যান্ডিডেটস আছে সেইসকলৰ নামটো মই কৈ দিম মোৰ নেক্সট ভিডিঅ'ত যে কোনজনে কোনটো ডিস্ট্ৰিক্টৰ পৰা হাই পাৰ্সেন্টেজ পাইছে তো ফিজিক্যাল টেষ্টৰ ক্ষেত্ৰত। তো বন্ধুসকল আপোনালোকে কমেন্ট কৰিবলৈ নাপাহৰিব, আপোনালোকৰ কমেন্টৰ অপেক্ষাত মই আছো। আপোনালোকে কমেন্ট কৰি জনাই দিব জাষ্ট আপোনাৰ ডিস্ট্ৰিক্টৰ নাম আৰু আপুনি কিমান নম্বৰ পাইছে।